ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। মোৰ ভালেই বাৰু। মই কেইদিনা লকডাউনৰ কাৰণে বজাৰ কৰিব পৰা নাছিলোঁ, চ' সেইকাৰণে মই অনলাইনৰ পৰা 3খন বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ, কটন বেডশ্বীট। মই ব্যৱহাৰ কৰি ভাল পালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন চাওঁ প্ৰডাক্টকেইটা কেনেকুৱা লাগিলে। ভাল পালে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বহুতে মোৰ ভিউজটো চাই, ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে, কমেণ্ট নকৰে, সেইকাৰণে মোৰ ভাল লগা নাই মনটো। তো চাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে লৈছোঁ এইখন কটনৰ বেডশ্বীট। চাওঁ কালাৰটো হয়তো ভাল নাহিব পাৰে, কাৰণ মই লোৱা 2দিনমান হ'ল। কটনৰ হয়, ডাবল বেডশ্বীট। এইখন চাওঁ কিমান ধুনীয়া আহিছে, আৰু কালাৰটো এনেকুৱা হয়। ভাল পাইছোঁ, কাপোৰটো দেখিছে নহয়। আৰু লগত পাইছোঁ 2টা পিলো কভাৰ। মই ইউজ কৰি ৰাখিছোঁৱে বাৰু, সেইকাৰণে খুলি মেলি দেখুওৱা নাই। দুটা হয় ভাল আৰু ইউজ কৰি ভাল পাইছোঁ, তাৰ কাৰণে দেখিছোঁ। এখন ডাবল বেডশ্বীট 100/100 হয়। মই যিহেতু ইউজ কৰা হ'ল, এদিন 2দিনমান ইউজ কৰিলোৱে। আৰু কেমেৰাত হয়তো পিকচাৰটো ভাল নাহিব পাৰে, মই আপোনাক পিকচাৰটো এটা ফটো দি দিম বাৰু। নেক্সট লৈছিলোঁ এইখন, চাওকচোন ইমান ধুনীয়া লাগিছে। তো পিলো কভাৰ 2টা পাইছোঁ হা, আৰু এটা বা ক'ত সোমাই আছে বিচাৰি নাপালোঁ, যাৰ কাৰণে মই এটাকে দেখাই দিছোঁ আপোনালোকক। এইটো আৰু এখন অনলাইন কৰিয়ে লৈছিলোঁ বাৰু। প্ৰাইচকেইটা বৰ বেছিও নহয়, কিন্তু এইখনৰ অলপ প্ৰাইচটো ডাঙৰ আছিলে। মই যেতিয়া লৈছিলোঁ হয়তো 750 মান আছিল, এতিয়া হয়তো 650 নহ'লে 670 এনেকুৱামান হ'ব। মই বাৰু জনাম আপোনালোকক কিমানত লৈছিলোঁ প্ৰাইচটো। আৰু আপোনালোকে ল'ব বিচাৰিলে প্লিজ মোক ইউটিউবত কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব। আৰু যদি বেছি ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে।